আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজলৈ চিকেন কুৰ্মা পোলাও ৰেচিপি লৈ আহিলোঁ। ইফতাৰৰ সময়ত হওক, ৰাতি ভাতৰ সময়ত হওক বা আন সময়তো এনেদৰে বনাই চাব পাৰে। বহুত বেছি সোৱাদ লগা হয়। যিসকলে বনাই জানিবই আৰু সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। তাৰ বাবে মই এয়া পেনত এচামুচ চেনি দিছোঁ। দালচেনি, ইলাচি, তেজপাত দি পিঁয়াজখিনি মই ভাজি ল'ম। চেনিটো সোৱাদ আৰু কালাৰৰ বাবে দিয়া হয়। বহুত বেছি ভাল লগা হয় খাবলৈ। মাংসৰ পৰিমাণ মতে চেনিটো দিব লাগে, বহুত বেছি দিব নালাগে। ইয়াত মই এপিচ নেমু আটি দিছোঁ, কাৰণ মই মেৰিনেট কৰি লোৱা নাছিলোঁ। মেৰিনেট কৰি ল'লে তেতিয়াই নেমু দিয়া হয়। ইয়াত আদা নহৰুৰ পেষ্ট এচামুচ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলা, আপোনালোকে ইচ্ছা কৰিলে বিৰিয়ানী মছলাও দিব পাৰে। আৰু নিমখটো পৰিমাণ মতে, কাৰণ পোলাওটো নিমখ দিয়া যাব যিহেতু। ইয়াত পদিনা পাত আৰু নৰসিংহ পাত দি কম জুইত পানী নিদিয়াকৈ এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম, কাৰণ পানী ওলাবই মাংসৰ। এয়া কম জুইত 15 মিনিটৰ বাবে মই বহাই দিলোঁ। এয়া আমাৰ কুৰ্মা ৰেডি হৈ গ'ল। নিমখটো টেষ্ট কৰি চাই ল'ব, কাৰণ পোলাওটো দিয়া যাব যিহেতু। ইয়াতো কুকাৰত পিঁয়াজ, আদা নহৰু পেষ্ট, তেজপাত আৰু দালচেনি, ইলাচি, পদিনা, নৰসিংহ দি সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। এইফালে এয়া মই চাউলো ৰেডি কৰি লৈছোঁ। এয়া মই চাই পৰিমাণ মতে কম হিচাপত নিমখ দি দিছোঁ, কাৰণ তাতো দিয়া গৈছিল যিহেতু। এয়া চাউল দি ধুনীয়াকৈ এইখিনি মই ভাজি ল'ম। চাউলটো ভজাৰ লগতে কথা, ৰঙা হোৱালৈ ধুনীয়াকৈ সামল বান্ধ খোৱালৈ ভাজি ল'ব। মই মাংসখিনি দিয়াৰ পিছতো অলপ সময় ভাজি লৈছোঁ। সেয়া ধুনীয়াকৈ লাল হোৱালৈ। এইফালে মই পানীটো পৰিমাণ মতে দিছোঁ আৰু এতিয়া শেষত আকৌ ইলাচি দি দিছোঁ। আগতে কমকৈ দিছিলোঁ। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। চাওকচোন, ধুনীয়া চফ্ট হৈছে। মাংসও ধুনীয়াকৈ সিজি গৈছে। বহুত বেছি সোৱাদ লগা হৈছিল। এয়া হৈ গ'ল। আপোনালোকে এনেদৰে বনাই চাব আৰু সৰু বাচ্ছাকো এনেদৰে বনাই দিব পাৰে। বহুত বেছি সোৱাদ লগা হয়। আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় আপোনালোকে জনাব। আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব। তেতিয়া নতুন নতুন ৰেচিপিবোৰ পাই থাকিব।